हेलो फ्रेंड्स की खबर আপোনালোকৰ নিশ্চয় ভালে আছে। আজি গৈ আছো ভলিবমত আৰু আপোনালোককো দেখাম, আপোনালোকে ভিডিঅটো চাই থাকিব। এয়া ওলাই আহিলো ঘৰৰ পৰা, গৈ আছো বশিষ্ঠ মন্দিৰলৈ আৰু আপোনালোকে ভিডিঅটো চাই থাকিব, দেখাই আছো। আৰু এয়া দিছপুৰ ছুপাৰ মাৰ্কেটত য'ত ঘড়ীটো আছে আপোনালোকক দেখাইছোঁ, 9টা বাজিছে আৰু গৈ আছোঁ এতিয়া বশিষ্ঠ মন্দিৰ। এয়া এইখিনি বশিষ্ঠ চাৰিআলি। বশিষ্ঠ চাৰিআলি পাৰ হৈ পালোঁ নতুন বজাৰ। এয়া গেটখন বশিষ্ঠ যোৱা, এইফালেদি যাম পূৰা চিধা চিধি বশিষ্ঠ মন্দিৰ। আৰু এইফালে দেখুৱাইছে, এইফালে পূজাৰ সামগ্ৰী বিক্ৰী কৰি আছে। বহুত মানুহ বশিষ্ঠ মন্দিৰৰ ফালে গৈ আছে আৰু সেই বশিষ্ঠৰ পৰা আহিও আছে, যিবিলাক সোনকালে গৈছিলে। এয়া আহি পালোঁ বশিষ্ঠ মন্দিৰৰ গেটখন। এয়া দেখা পাইছে আপোনালোকে, এই গেটখন যিটো বশিষ্ঠ মন্দিৰৰ। আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া বশিষ্ঠ মন্দিৰৰ ভিতৰত ইমান মানুহ, বহুত মানুহ হৈছে। আৰু এইফালে ছাইডত চাওক আপোনালোকে, ইমান দোকান, বহুত দোকান দিছে ইয়াতে। যিমান পূজাত বস্তু লাগে, সামগ্ৰী লাগে, চব ইয়াতে পোৱা যায়। চব ইয়াৰ পৰা ল'ব পাৰি, যোনে লৈ কিনি অনা নাই ইয়াতে আহি কিনে কিনিব পাৰিব। বহুত মানুহ হৈছে, পানীতো বহুত মানুহ আছে, দেখুৱাইছোঁ চাই থাকক। এয়া আপোনালোকক দেখুৱাইছে, চাওক ইমান মানুহ পানীত। মানে কি ক'ম আৰু, এতিয়া মই পানীত নামিব জাগা বিচাৰি আছোঁ, ক'ত মই পানীত নামিব পাৰোঁ। ইয়াতে পানীত নামি কিনে ডুবকি লগাই কিনে পূজা কৰি ইয়াৰ পৰা যাব লাগিব শুক্লেশ্বৰ মন্দিৰ। তো মই বিচাৰি আছোঁ জাগা, ভাল এনেকৈ মানে খালী জাগা পোৱা নাই। ইফালে ইফালে চাই লওঁ আৰু আপোনালোককো দেখুৱাইছোঁ, চাওক আপোনালোকে কিমান মানুহ। আৰু ইয়াতে পানীত গা ধুই পূজা কৰি কিনে আৰু ইয়াৰ পৰা পানী লৈ শুক্লেশ্বৰ মন্দিৰত গৈ ঢালিব লাগিব, ইয়াৰ পৰা পানীটো ল'ব লাগিব। শেষত ডুবকি লগাই আহি গ'লোঁ পানীত, এয়া ভিজি পূৰা টুপটুপীয়া। এতিয়া ৰিটাৰ্ণ গৈ আছোঁ শুক্লেশ্বৰ মন্দিৰ। আপোনালোকক ৰাস্তাখিনি অকণমান দেখাম, যিখিনি পাৰোঁ দেখাম। শুক্লেশ্বৰ মন্দিৰতো গৈ দেখাম। এতিয়া বৰ্তমান গৈ আছোঁ। এইফালে চাওক, মানুহবিলাকক খোজকাঢ়ি গৈ আছে আৰু খালী ভৰি গৈ আছে। অকল ইয়াতে ল'ৰা মানুহ নাই, ইয়াতে মাইকী মানুহ, ছোৱালী মানুহ চব যাব পাৰি। ড্ৰেছবোৰ চবৰে একে, বহুত ভাল লাগিছে। আৰু ইয়াতে ৰাস্তাত খোৱা লোৱা চব দিছে। এয়া আহি লাইন পালোহি আৰু লাইনত গৈ আছোঁ। লাইন ধৰি যাব লাগিব একদম মন্দিৰলৈ। এয়া মন্দিৰৰ এই ওপৰত ব্ৰিজখন দেখিছে,
ব্ৰিজখন ওপৰত, সেইখিনি ব্ৰিজখন পালোঁ আৰু ব্ৰিজখন পাৰ হৈয়ে ভিতৰত পাম আৰু। এয়া তলৰ ফালে দেখুৱাইছোঁ, ইমান মানুহ দেখি পাইছে আপোনালোকে কিমান মানুহ হৈছে। এয়া আহি মন্দিৰৰ গেট পালোঁ। এই গেটখনেৰে ভিতৰলৈ সোমাই যাম। এয়া সোমাই আহিলোঁ ভিতৰেদি। এইখন মেইন গেটৰ ভিতৰেদি সোমাই গ'লোঁ মন্দিৰত। আৰু এয়া লাইন, ভিতৰৰ ফালেও লাইন, একেবাৰে মন্দিৰৰ ভিতৰলৈকে লাইন থাকিব। চাই থাকক আপোনালোকে, দেখুৱাই আছোঁ চাওক। আৰু এই ওপৰৰ ফালে চিৰিৰে গৈ ওপৰত মন্দিৰটো আছে য'ত আমি পানী ঢালিম, তাতে যাব লাগিব চিৰিৰে। এতিয়া এই ৰাউণ্ডকৈ লাইনটো হৈছে ওপৰত গৈ, আৰু এইফালে দেখুৱাইছোঁ এই মন্দিৰটো য'ত আমি শিৱলিংগটো আছে, য'ত আমি পানী ঢালিম, তালৈকে যাব লাগিব। মন্দিৰৰ ভিতৰৰখিনি আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তাতে ভিডিঅ' কৰিব নিদিয়ে, চ' আপোনাক বাহিৰত আহি দেখুৱাই আছোঁ। বাহিৰত আহি অকণমান কিবা খাই ল'লোঁ আৰু এতিয়া ওলাই আহিলোঁ। ৰাস্তাখিনি আপোনালোকক অকণমান দেখুৱাই আছোঁ। ৰাস্তাৰ ফালে অকণমান দেখুৱালোঁ, চাওক আপোনালোকে, ভিটোৰ ফালৰ পৰা একদম লাইন লাগিছে, একদম শুক্লেশ্বৰলৈকে। আহি গ'লোঁ ঘৰত। টাইম হৈছে 3:22। 3:22ত আহি পালোঁ। এতিয়া ফ্ৰেছ হৈ শুই যাম, বহুত ভাগৰ লাগিছে। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব লগতে, আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। গুড নাইট।